গিয়ে কি কয় মহে জানো আই আজি কম আনিম গো কাইলে কম আনিম গো বুলি তোক মই কিমান এজনী মানে কষ্ট কৰিব লাগে তই নিজে ক আৰু মাৰ ঘৰখন পোৱাৰ লগে লগে তই পাহৰিয়ে যায় এখন ঘৰ এতিয়া তোৰ এখন ঘৰ পৰ এখন ঘৰ নিজৰ মা সেইটো মই বুজি পাওঁ আপোনাৰতো জীয়েক আহে আপোনাৰ জীয়েকোচোন এমাহলৈকে থাকে আপোনাৰ জীয়েক এমাহ থাকিহে গিয়েকৰ ঘৰলৈ যায় তেতিয়াহ'লে আপোনাৰ জীয়েককো তেনেকে ক'ব ন তেনেকে ক'বলে মোৰ আকৌ জীয়েকজনী আকৌ তেনেকুৱা নহয় মতাক আকৌ চম্ভালি থৈ আহিবা তোৰ মতাক চম্ভালি পেলাই যাবি তই মোৰ মতাক চম্ভালিব আপোনাৰ ঘৰলৈ মোক থৈ গুচি আহিলে আকৌ মই চম্ভালিব লাগিব নে আপুনি মাক যদি চম্ভালিব লাগিব নোৱাৰো তোৰ মতাক চম্ভালিবলৈ আগতে যেতিয়া সি ডেকা আছিলে তেতিয়া বেলেগ কথা এতিয়া তোক যেতিয়া আনিলে তই নিজে শুনি দিনে চম্ভালি ল'ব লাগিব তাক আকৌ শুনক মা মই এফালৰ পৰা আহিছো আপোনাৰ লগত তৰ্ক যুদ্ধ কৰিবলৈ অহা নাই গম পাইছে নে এই বুঢ়ীজনী মাজে শান্তি নাই কোনোবাই টিপামে মাৰি লাওপাত কচুপাত মুখখন চাহ তাই বাবা গো লাওপাত কচুপাত এইখন মুখ লৈ পেলাই তই কেতেকী ঘৰত থাকিব নোৱাৰা আকৌ ওলাই যাবি চিনি পোৱা নাই তোৰ কেতেকী কি বস্তু বা তাই কম খা কথা কৈ গ'ল নে বোলে ৰাম 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 দে এইজনী কি বস্তু সোমালে সি মোৰ ঘৰত আহি লৈ পেলাই তাইক মই ৰাতি চোৱাত গছত বাছ দি লৈ পেলাই ৰচোন তাইক মই জাৰিম চিনি পোৱা নাই তোন তাই